আপুনি চাকৰি বিচাৰি আছে নেকি? এই প্ৰতিবেদনে আপোনাক সহায় কৰিব। প্ৰতি বুধবাৰে আমি আপোনালোকক জনাম ৰাজ্যৰ চুকে কোণে শিক্ষানুষ্ঠানকে ধৰি অন্যান্য ব্যক্তিগত প্ৰতিষ্ঠানৰ খালী হৈ থকা পদসমূহৰ সবিশেষ। আজিৰ খবৰ কেৱল শিক্ষানুষ্ঠানৰ খালী হৈ থকা পদক লৈ। আহক চাওঁ কোন ঠাইত কোন বিদ্যালয় কোন মহাবিদ্যালয়ত খালী আছে পদ। খবৰ টিয়কৰ। এইখন টিয়কৰ CKD কলেজ। টিয়কৰ CKB কলেজত 5টাকৈ চাকৰি ওলাইছে। 4টা চতুৰ্থ বৰ্গৰ, এটা লাইব্ৰেৰী বিয়াৰাৰৰ। আবেদনৰ শেষ সময়সীমা। খবৰ বঙাইগাঁৱৰ। বঙাইগাঁও BEd কলেজত 2গৰাকী শিক্ষকৰ প্ৰয়োজন। 55% নেট স্লেট PhD ডিগ্ৰী থাকিব লাগিব। সবিশেষ তথ্যৰ বাবে আজিয়েই চাওক এই লিংকত। আবেদনৰ শেষ সময়সীমা 24 ছেপ্টেম্বৰৰ ভিতৰত। এইবাৰ খবৰ ধুবুৰীৰ। ধুবুৰী আইন মহাবিদ্যালয়ত 5গৰাকী সহকাৰী অধ্যাপকৰ পদ খালী। আইনৰ 2টা, ইংৰাজী, বুৰঞ্জী, সমাজতত্বৰ পদ। আজি সকলো প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ যোগাযোগ কৰক এই লিংকত। আবেদনৰ শেষ সময়সীমা 25 ছেপ্টেম্বৰৰ ভিতৰত। খবৰ কাছাৰৰ। কাছাৰৰ পইলাপুলস্থিত নেহেৰু কলেজত 7গৰাকী সহকাৰী অধ্যাপকৰ প্ৰয়োজন। আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা উচ্চ শিক্ষাৰ সকলো প্ৰমাণ পত্ৰসহ যোগাযোগ কৰিব পাৰিব আজিয়ে। সবিশেষ এই লিংকতে উপলব্ধ। আবেদনৰ শেষ সময়সীমা 21 ছেপ্টেম্বৰৰ ভিতৰত। বুধবাৰে পুনৰ জনাম আন কিছু ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠানৰ খবৰ, কিন্তু তাৰ বাবে আপুনি চাই থাকিব লাগিব নৰ্থ ইষ্ট ফাইবাৰ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খবৰ লৈ আহিম পলকতে। সকলো নটিফিকেশ্যনৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। আৰু যিসমূহ লিংক আমি আপোনালোকক জনাইছোঁ সেই লিংকসমূহ আমাৰ ডেছক্ৰিপশ্যনতে থাকিব।